ইয়াৰ তামোলপুৰ গোৱালবিল গাঁৱৰ হৰি মন্দিৰ। ইয়াতে আজি আমাৰ মন্দিৰত বিহুৰ উৰুকা দিনা বছৰে গোপাল বাবাক সজোৱা হৈ মন্দিৰৰ ভিতৰলৈকে যাম। আমাৰ গোৱালবিল গাঁৱৰ গোপাল মন্দিৰ। ইয়াতে আমি এতিয়া বাঁহ গোহাঁই সাজিম, গোপাল বাবাক সাজিম। চাই থাকক আপোনালোকে। বাঁহ কাটি আছে, কিবা কৰে ময়ো নাজানো। চাই থাকক, চালে গম পাবা। অ' মাই গড, তেনেকৈ সাজিব এতিয়া বাঁহ গোহাঁই। ৱাও, ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। বাঁহ গোহাঁই সজোৱা বৰ্তমান আমাৰ এতিয়া কমপ্লিট হৈয়ে যাব। বেছি টাইম নালাগিব আৰু চাগে। এয়া আমাৰ গোপাল বাবা কমপ্লিট হ'লে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।